নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নাৰিকলৰ লাড্ডু বনাবলৈ লৈছোঁ আৰু আপোনালোকক তাৰে এটা ভিডিঅ' দেখাবলৈ বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি। আৰু মই নাৰিকলখিনি মিক্সি জাৰত চেনি আৰু নাৰিকল মিক্সি জাৰত ভালকৈ মিহিকৈ মাৰি লৈছোঁ আৰু দিছোঁ ইয়াতে এটা কমলাৰ বাকলি ওপৰৰখিনি ৰুকি দিছোঁ। আৰু কমলাৰ বাকলি অকণমান ৰুকি দিলে বৰ ধুনীয়া চেণ্ট আহে। আৰু লগত লৈছোঁ ইলাচি দুটা দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি যাম। আৰু এনেকৈ মিক্সিত নাৰিকলখিনি মিক্সিত মাৰি লৈ লাড্ডু বনালে খুব ধুনীয়া, লাড্ডুকেইটা খুব ধুনীয়া হয় আৰু দেখিবলৈ একেবাৰে ৰসগোল্লা যেন দেখাত হয়। আৰু আপোনালোকে যদি মিক্সিত এনেকৈ নাৰিকলৰ লাড্ডু বনাই নাই পোৱা তেনেহ'লে বনাবচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে জনাবচোন। আৰু ভিডিঅ'বিলাক আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আকৌ। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এতিয়া কথা কওঁতে কওঁতে নাৰিকলখিনি ভাজা হৈয়ে গ'ল। এতিয়া মই লাড্ডুকেইটা বনি ল'ম। আৰু হাতত অকণমান ঘিউ সানি লৈছোঁ। আৰু এতিয়া মই এটা এটাকৈ লাড্ডুকেইটা বনি যাম। আৰু লাড্ডুকেইটা বনাবলৈ বেছি কষ্ট নাই হোৱাৰ আপোনালোকে দেখি অনুমান কৰিছে চাগে। খুব ধুনীয়াকৈ লাড্ডুকেইটা বনিছে আৰু দেখিবলৈ একেবাৰে ৰসগোল্লা যেন হৈছে আৰু একদম ধুনীয়া বগা হৈছে। মই ৰাতি বনাইছোঁ, সেইকাৰণে হয়তো আপোনালোকে ভালকৈ দেখি নাপাব। কিন্তু এনেকৈ মিক্সিত নাৰিকল, চেনি সকলোখিনি মিক্স কৰি দি যদি মিহিকৈ পিচি লাড়ুকেইটা বনাবলৈ পাৰে তেন্তে বেছি সময় নালাগে আৰু খুব ধুনীয়া হয়। আৰু ইয়াতে যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে গাখীৰ পাউডাৰ দিব পাৰে। আৰু এই ভিডিঅ'টো মই মাঘ বিহুতে ভিডিঅ'টো কৰি থৈছিলোঁ আৰু এতিয়াহে মই আপোনালোকৰ মাজলৈ আপলোড দিম বুলি ভাবিছোঁ। এতিয়া মোৰ লাড্ডুকেইটা গোটেইকেইটা বনোৱা হৈয়ে গ'ল। আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু লগতে এনেকৈ লাড্ডু বনাই খাবলৈ সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।